আহি গ'ল আহি গ'ল আহি গ'ল বস্তুটা মন কৰক আইলেন্স লগোৱা মাহীহঁতৰ কাষতে থকা ষ্টেচনটো আমি ইয়াতে যাম ইয়াতে মানে উঠিম ট্ৰেইনত ভান ষ্টেণ্ড বুলি কয় দে এনেকৈ ঐ আমাৰ যেন টেম্পু ষ্টেণ্ডটো কয় দে এইটো ষ্টেচন নহয় ষ্টেণ্ড এইটো শিমলুগুৰি যাওঁ এই জংঘল 50,000 আৰু এইফালে মাক যে আহিছে লাহে লাহে ভাবিছে দুটা পাগল লগত আহি আমাকো পাগল বুলি আহিছে এইফালে গুণগুণে আজি ক'ত যাব গুণগুণ ক'ত যাব এতিয়া অঁ এনাই ঘৰ ক'ত আছিলে অঁ ৰেলৰ অফিচ এয়া চাব পাৰে ৰেলৰ অফিচ প্ৰব্লেম হৈ আহি যাব ৰেলৰ কিবা প্ৰব্লেম এইফালে ষ্টেচনৰ আৰু এইফালে আমাৰ বিশ্বকৰ্মা বাবা আছে চাব নি আমি আমাৰ মুদি এইটো অভাৰ ব্ৰিজ আৰু এইফালে মায়ে টিকা হিলাইছে চাব নি এইটো অভাৰ ব্ৰিজ এখন বেছি ষ্টাইল মাৰি আছে খাইছে ল'ৰাকেইটা বেছি দেখাইছে এইফালে আমাৰ ভাইটিয়ে তাৰপিছত এইফালে বিশ্বকৰ্মা বাবা আকৌ পাই গ'লোঁ আৰু এইটো শিৱ মন্দিৰ এইটো মোৰ নামটো গমেই নাপায় অঁ এয়া আই মন্দিৰ কৃষ্ণ আৰু এইফালে মাহীহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো আহিলে সোমাব পাৰে ছাবস্ক্ৰাইবাৰসকল আহিব পাৰে এইফালে যাব লাগে অঁ এবাৰ মাহীক ফোন কৰিলে হৈ যাব এইফালে ইয়াত দুৰ্গা পূজা সৰুকৈ নিয়ম কৰি থৈছে
এইফালে গাড়ী আহিছে দেই বিনোদা আগতে দেখাতে নখকেইটা বিনোদা আগতে দেখাতে মোৰ নখকেইটা চাই হালো দিম পূজা চাই আহি আছে আৰু আহি পিনে মণ্ডপ পাই গ'লোহি আৰু মই দৰ্শন কৰিলোঁ বাকী ভণ্টিহঁতে নকৰিলে তেহেঁতি তাত কৰিলে তো ইয়াৰ পৰা তেহেঁতি বাহিৰৰ পৰা অকণমান চালে আৰু পূৰা ভিৰ হৈ আছিল যেনে তেনে দৰ্শন কৰি ওলালোঁ আৰু ভিৰৰ মাজতে তো এতিয়া যাওঁ আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ তেতিয়াহ'লে ব'লক আৰু এয়া হৈছে আমাৰ শিমলুগুৰি পূজা মেলা এয়া চাওক ৰাতি খুব ভিৰ হয় যিহেতু এতিয়া অকণ পোহৰ হৈ আছে আৰু অলপ দেৰি পাছত মানুহবিলাক মানে ওলাই আহিব আৰু পূজা চাবলৈ এয়া দেখিছে মই দুইফালৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এয়া এতিয়া ইমান মানুহ নাই অলপ পাছত হ'ব আৰু ৰাতি মানে বহুত মানুহ হয় মানে ৰাস্তাত খোজ দিবলৈ জেগা নাইকিয়া হয় এয়া এতিয়া গৈ আছোঁ আমি বজাৰ তিনিআলি ফালে তেতিয়াহ'লে চাই থাকোঁ ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ আপোনালোকক বজাৰ চাবি নি বজাৰ দেখো মানে কি আৰু এতিয়া কাপোৰ ল'বলৈ সোমাইছোঁ আমাৰ ভাগিন তিনিটালৈ মানে ছোৱালী দুজনীলৈ কাপোৰ লোৱা হ'ল ভণ্টি আৰু ভাগিনজনীলৈ বেছি ডাঙৰ নহয় আৰু সৰু সুৰা আৰু কিবা এটা দিলোঁ আৰু সিহঁতক পূজা বুলি যিহেতু এতিয়া সদায় আহিব নোৱাৰে পূজা বুলি আহিছে আৰু এতিয়া আমি আহি পাই গ'লোঁ ষ্টেচন ডাইৰেক্ট আহি গ'লোঁ পটাপট মানে অলপমান দেৰিয়ে হৈ গৈছে তো সেইটো কাৰণে 6টা বাজিবলৈ হ'ল এতিয়া দৌৰমাৰকৈ আহিছোঁ আমি একেবাৰে ট্ৰেইন মানে ষ্টেচন পাই গ'লোহি যাবাগে দেই বাই বাই যাবাগে দেই বাই বাই আৰু কালি ভণ্টিহঁতক পঠিয়াই দিলোঁ আৰু কালি ভণ্টিহঁতক পঠোৱাৰ পাছত আৰু মোৰ ভিডিঅ' কৰা নহ'ল আৰু আজি হৈছে পিছদিনা আজি যিহেতু বিজয়া দশমী তো ওলাই আহিছোঁ অকণমান দোকানৰ ফালে আৰু এতিয়া মই আছোঁ শিমলুগুৰি আমাৰ বজাৰ তিনিআলি আৰু এতিয়া মই দোকানৰ পৰা ভিডিঅ'টো কৰি আছোঁ আৰু দেখিছেনে সকলোৱে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে আৰু আমাৰ ইয়াত কেইবাডোখৰ ঠাইতো মানে পূজা পাতে তো এটা এটাকৈ উটুৱাই আছে মূৰ্তিবিলাক এইটো শেষৰটো মূৰ্তি মানে প্ৰতিমা এতিয়া উটুৱাব এইটোৱে শেষ আৰু তো অকণমান দেখাই দিছোঁ পৰিৱেশটো আপোনালোকক